Hey guys, welcome to my YouTube channel. আজি আপোনালোকক কথা এটা কওঁ মই একেদিন ভিডিও আপলোড কৰিব পৰা নাই অলপমান কামত বিজি আছিলো আৰু কেইদিনমান বিজি থাকিম তাৰ পিছতে ভিডিও আপলোড কৰিব পাৰিম প্লিজ আপোনালোকে ভিডিওবোৰ যেতিয়া আপলোড কৰোঁ তেতিয়া প্লিজ ভিডিওবোৰ চাব আৰু এতিয়া বলক ভিডিওটো আৰম্ভ কৰোঁ সো গাইজ আমি এতিয়া পাটবাউসী সত্ৰ আহি পালো এতিয়া আমি এইফালেৰে সোমাই যাব লাগিব এইফালেৰে সোমাই যাম আমি এতিয়া আৰু এইখন ভিতৰৰ মেইন গেট হয় পাটবাউসী সত্ৰৰ এতিয়া আমি গেটৰ সোমাই যে ভিতৰলৈ সোমাই যাব লাগিব আৰু এইটো মন্দিৰৰ ভিতৰখিনি এখন গুৰুআসন হয় মন্দিৰৰ ভিতৰৰ ভাগ এইখিনি ইয়াত সেৱা কৰা হয় কিন্তু ইয়াত মহিলা নিষেধ মহিলা সোমাব নোৱাৰে মহিলা সোমোৱাৰ কাৰণে পাৰমিশ্যন নাই আৰু কোকাই আমাক কথা অলপমান কৈ দিব ইয়াৰে বিষয়ে শংকৰদেৱৰ বিষয়ে অলপমান কথা কৈ দিব কোকাই আমাক শংকৰদেৱৰ গোটেইখিনি কথা কৈ আছে আপোনালোকে নিশ্চয় কোকাৰ আৱাজটো শুনা পাইছে আই হোপ ইয়াৰ পিছত একদম কত সত্ৰ কৰা আৰু এই 8 বছৰ আমাৰ একদম সত্য ভাগত আমৰাই কৰিছিল তাৰ পৰিয়ালো হৈছিল তেওঁৰ যা ভুৱনেশ্বৰী আন তেওঁৰ যা ভুৱনেশ্বৰী আহি তেওঁ ইয়াতে এই ভুৱনেশ্বৰী আহি দেখা পাই বিবাহৰ প্ৰস্তাৱ দিছিল তেওঁ বিবাহৰ প্ৰস্তাৱ দিছিল আৰু শংকৰদেৱৰ দ্বিতীয় ভাৰ্য কালিন্দী আইৰ এইটো বাসগৃহ হয় কালিন্দী আই ইয়াত বাস কৰিছিল এই ঘৰটোতে কিন্তু এতিয়া ভিতৰৰ দৰ্জাখন বন্ধ আছে এইটো ঘৰতে কালিন্দী আই থাকিছিল আৰু এইটো কালিন্দী আইৰ পাতকুঁৱা হয় ইয়াত কালিন্দী আই পানী তুলিছিলে কুঁৱাৰ ভিতৰত কুঁৱাটো বহুত দ হয় পানীটো দেখা নাপাম এইটো কুঁৱা হয় ইয়াতে পানী তুলিছিল এইটো ইয়াত লিখাই আছিল কেতিয়া হৈছিল মানে আৰু ইয়াত লিখাই আছে ইয়াত ধুনীয়াকৈ লিখা আছে মানে আৰু এইটো শংকৰদেৱৰ ঘৰ হয় যেতিয়া বৰপেটাত শংকৰদেৱ আহিছিল তেতিয়া ইয়াতে তেওঁ থাকিছিল এইটো শংকৰদেৱৰ ঘৰ হয় আৰু এইবিলাক নামঘোষা কীৰ্তন ঘোষা হয় মন্দিৰৰ ৱালত ধুনীয়াকৈ লিখা আছে নামঘোষা কীৰ্তন ঘোষা এইবিলাক আৰু এছামিছত যোনবিলাকৰ মেজৰ আছে তেওঁলোকে নিশ্চয় এইবিলাক পাইছে এইবিলাক নামঘোষা গুৰু প্ৰতিমা এইবিলাক এনেকৈ লিখা আছে এনেকৈ লিখি থৈ দিছে ইমান ধুনীয়াকৈ লিখি থৈ দিছে মানে চাওক আপোনালোকে এইবোৰ মন্দিৰৰ চাৰিওফালটো এবাৰ আপোনালোকে চাই লওক ইমান ধুনীয়া
এইখিনিতো আপোনালোকক অলপ আগতে দেখালে মন্দিৰৰ ভিতৰখিনি আছিলে। এইটো গুৰুজনাৰ গা ধোৱা শিলাগৃহ হয়। ইয়াত গুৰুজনে গা ধুইছিলে। এইটো ঘৰ হয়। চ' গাইজ এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু এখন সত্ৰলৈ যাম। ইয়াৰে ওচৰৰে হয়, সেইখন সত্ৰলৈ গৈ আছোঁ আৰু আপোনালোককো দেখাই আছোঁ। এইডাল গুৰুজনাৰ দিনৰে বৃক্ষ হয়। চাওক আপোনালোকে, ইয়াত লিখাই আছে গুৰুজনাৰ দিনৰে বৃক্ষ। গুৰুজনাৰ দিনৰে বৃক্ষ হয় এইডাল। চাওক কিমান ডাঙৰ হয়। ইয়াত গুৰুজনে বহিছিল কিজানি ন? ইয়াত গুৰুজনে বহিছিল নিশ্চয়, একজেক্টলি নাজানো বাৰু। আমি ৰাস্তাটো পাৰ হৈ যাব পৰা নাই। আমি ৱেইট কৰি আছোঁ। JCB মাটি কাটি আছে, তো আমি ইয়াত ৰখি আছোঁ। কেতিয়া যাব পাম পাৰ হৈ? বহুত টাইম ৰখিলোঁ মানে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।